हेलो फ्रेंड्स आशा करूँ আপোনালোক সকলো ভালে আছে যেটো আজি ৰেচিপি বনাম বুলি ভাবিছো হে বহুত দিনৰ আগতেই মই আসলে ভিডিও কৰি থোৱা কিন্তু আপোনালোকৰ লগত মই শেয়াৰ কৰিবহে পৰা নাই তিলখিনিও ধুই ললো বিশেষকৈ জালুক জিৰা হেখিনিও ধুই পেলাই দেখিছেনে এতিয়া কমটি ফ্লেমত মই তেৱাক অকমান रोस्ट কৰি লৈছো এতিয়া মই গ্ৰাইণ্ডো কৰি লম মিক্সাৰ গ্ৰাইণ্ডাৰত লগতে মই মিহি মিহিকে পিয়াজ নহৰু আদা লগতে বিলাহিও এনেকৈ কাটি লৈছো টুকুৰা টুকুৰকে এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি লম এয়া দেখিছেনে ইমান সুন্দৰকৈ পেষ্ট হৈ গল তিল জিৰা আৰু জালুকৰ আৰু লগতে এয়া পিয়াজ বিলাহি আদা নহৰুৰ সুন্দৰকৈ পেষ্ট এটা হৈ গল যেহেতু মই জালুক দিছো হে কাৰণে জলকীয়া দিয়া নাই আপোনালোকে জলকীয়াও দিব পাৰে যদি সাংঘাতিক জ্বলা খায় এতিয়া মই মিঠা তেলত এই গুটি পেষ্টখিনি দি দিলো অকমান সময়ৰ কাৰণে এতিয়া মই ভাজি লম এটো আসলতে মই নিজে ভাবিলো ৰেচিপি আপোনালোকে আসলতে বনাব পাৰে মই নাজানো কিন্তু মই আসলতে এনেকৈ ভাবি পেলাই বনাম বুলি ভাবিছো গতিকে মোৰ কাৰণে এটো ইনোভেটিভ ৰেচিপিয়ে হ'ল এতিয়া মই গুটেখিনি এনেকৈ মিক্স কৰি অকমান মই সানিও আছো আৰু আন্দাজ মতে মই নিমখ হালধিও দি দিলো এতিয়া মই গুটে তিলৰ এই পেষ্টখিনিও দি দিছো তিলৰ পেষ্টখিনি দিয়া পাছত নিমখ হালধি এই গুটেখিনি দি দিছো আগতে অকমান দিছিলো এতিয়া আৰু তিল দিয়া পাছত আৰু অকমান দি দিছো আপোনালোকে পাছতো এনেকৈ দিব পাৰে এতিয়া আকৌ অকমান সময় মই এনেকৈ লৰাই লম লৰাই যেতিয়ালৈকে কেৰাহীত লাগি নাযায় তেতিয়ালৈকে মই লৰাই থাকিম এতিয়া মই আন্দাজ মতে পানীও দি দিছো আসলতে এই ৰেচিপিটো হেলথৰ কাৰণেও ভাল বনালেও ভাল আৰু আসলতে খাবলৈও বিৰাতে ভাল লাগে জানেনে বাৰু আগতীয়াকৈ মই মাছও ফ্ৰাই কৰি থৈ দিছিলো এতিয়া উতল থকা আঞ্জাত মই মাছও দি দিছো আসলতে নহয় এই আসলতে ৰেচিপিটো মাছৰ লগতহে সাধাৰণতে খাবলৈ ভাল লাগে সেই কাৰণে মই মাছৰ লগতহে বনাইছো আপোনালোকে মাংসৰ লগত ট্ৰাই কৰি চাব পাৰে মাংসৰ লগতো আসলতে তিল মাংস যে কয় হেনেকেও আসলতে খাই ভাল লাগে কিন্তু আজি মই মাছৰ লগত বনাইছো এয়া মোৰ আজি ৰেচিপিটো ৰেডি হৈ গৈছে আপোনালোকে গৰম গৰম ভাতৰ লগত পৰিবেশন কৰিব আৰু বিশেষকে এটো ট্ৰাই কৰি চাব মোক কমেন্ট সেকশনত জনাব খাইনো কেনেকুৱা পালে দেখিছেনে ইমান সুন্দৰকৈ হৈ গৈছে এতিয়া মই খাবলৈ কাৰণে বাহিও লৈছো লগতে মই ভাজিও লৈ লৈছো আৰু নেমু এক টুকুৰাও লৈ লৈছো আপোনালোকৰনো মোৰ ৰেচিপিজ বিলাক কেনেকুৱা লাগে কমেন্ট সেকশনত সদায় জনাব আৰু লগতে মোক ফলোও কৰি যাব এটো এটা ইনোভেটিভ ৰেচিপি বুলি ক'ব পাৰি লগতে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আসলতে একেবাৰে হেলদি আৰু টেস্টি ৰেচিপি এটা আজি মই শেয়াৰ কৰিলো আপোনালোকৰ লগত তিল সাংঘাতিক সাধাৰণতে চুলিৰ কাৰণে ভাল আৰু শৰীৰৰ কাৰণেও ভাল আজি কাৰণে আহিছো শুভৰাত্ৰি